কৃষকসকলৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত বিলাসীপাৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এজেপিৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। অসমৰ কৃষকসকলৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। বিলাসীপাৰা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সন্মুখত দিনৰ 11 বজাৰ পৰা 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। কৃষকসকলৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম আৰু অন্য চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পোনপটীয়াকৈ কৃষকসকলৰ পৰা ক্ৰয় কৰক। অসমৰ প্ৰতিখন গাঁও পঞ্চায়তৰ এলেকাত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰক। এই প্ৰক্ৰিয়াত গাঁও পঞ্চায়তৰ জৰিয়তে কৰক। গাঁও পঞ্চায়তৰ সমবায় সমিতিসমূহ পূৰ্বে যেনেকৈ ধান ক্ৰয় প্ৰক্ৰিয়া চলিছিল সেই ব্যৱস্থা পুনৰ বাহাল কৰক। অসমৰ 100% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰক। খৰাঙত কবলত পৰা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানেৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। বান গৰাখহনীয়া কৰাৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু ক'ভিড দুৰ্যোগ পীড়িত কৃষকৰ বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰক। মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষকসকলৰ চৰকাৰীভাৱে মাটি চহাই দিয়াৰ ব্যৱস্থা কৰক। কৃষকৰ এনেবোৰ জ্বলন্ত সমস্যাত অতি শীঘ্ৰে সমাধান নকৰিলে অচিৰেই গণতান্ত্ৰিক পদ্ধতিত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে অসম চৰকাৰক। গোটেই অসমতে অসমৰ কৃষি সমস্যাক লৈ অসমৰ কৃষকৰ যি জ্বলন্ত সমস্যা লৈ এটা প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ 2 ঘণ্টীয়া। তাৰে অংশ হিচাপে আজি আমি বিলাসীপাৰা মহকুমা কৃষি বিষয়াৰ অফিচৰ সন্মুখত আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকৰ মূলত দাবীসমূহ কি? আপোনালোকে জানে অসমখন এখন কৃষি প্ৰধান ৰাজ্য। ইয়াৰ প্ৰায় 70% মানুহে ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ কৃষি ব্যৱস্থাত কৃষিভূমিত উপযুক্ত পানী যোগানৰ ব্যৱস্থা আমাৰ অসমত নাই। আৰু অসমৰ যিখিনি শস্য উৎপাদন কৰে সেইখিনি আমাৰ খাদ্য নিয়মে কৃষকৰ পৰা ডাইৰেক্ট কিনাৰ কোনো ব্যৱস্থা ইয়াৰ অসমত নাই। তো সেইখিনি আমাৰ এটা দাবী, অসমৰ কৃষিভূমিত সম্পূৰ্ণভাৱে পানী যোগানৰ চৰকাৰীভাৱে পানী যোগানৰ ব্যৱস্থা কৰা আৰু প্ৰত্যেকখন গাঁও পঞ্চায়তত খাদ্য নিগমৰ হতুৱাই কৃষকৰ পৰা প্ৰত্যক্ষভাৱে পঞ্চায়তৰ জৰিয়তে উৎপাদিত শস্য ক্ৰয় কৰাৰ ব্যৱস্থা কৰা আৰু যে গৰাখহনীয়া বা এইবিলাক ক'ভিডত যিবিলাক কৃষকে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, কৃষিভূমিত কৃষকক উপযুক্ত বীজ আৰু সাৰ বিনামূল্যে প্ৰদান কৰা, এইবিলাকে আমাৰ মুখ্য দাবী। আমাৰ কৃষকৰ যিবিলাক উৎপাদন সামগ্ৰী কৃষি এইবিলাক চৰকাৰে ডাইৰেক্টলি কৃষকৰ পৰা কিনাৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিটো গাঁও অঞ্চলত কৃষকসকলৰ উৎপাদিত শস্যবোৰ যাতে ডাইৰেক্ট কিনিবৰ কাৰণে এটা কেন্দ্ৰ স্থাপন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু খেতিপথাৰত কৃষকসকলৰ 100% জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। আৰু এই ক'ভিড পৰিস্থিতিত যি কৃষকসকলৰ দুৰ্দশা অৱস্থা হৈছে, যি ক্ষতিগ্ৰস্ত হৈছে, এই ক্ষতিগ্ৰস্ত অনতিপলমে পূৰণ কৰি কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। আৰু এই চৰকাৰখনে যিবিলাক আমাৰ কৃষকৰ আজি দুখীয়া দৰিদ্ৰ কৃষকৰ বীজ নাই, বীজ নোহোৱাৰ কাৰণে খেতি কৰিব পৰা নাই, সেই বীজ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই পথাৰত খৰাং অৱস্থা পৰিলক্ষিত হৈছে, তেনে ক্ষেত্ৰত এই জলসিঞ্চনৰ ব্যৱস্থাটো আমাৰ চৰকাৰৰ তৰফৰ পৰা আজিলৈকে কোনো ধৰণৰ প্ৰস্তুতি লোৱা নাই। আমি অনতিপলমে এই পৰিস্থিতি বিনামূলীয়াকৈ পানী যোগান ধৰাৰ কৃষকসকলক পানী যোগান ধৰাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা নেক্সট পৰ্যায়ত যদি আমাৰ দাবীবোৰ মানি নলয় তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ।